নাগৰিকত্ব সংশোধনী বিধেয়ক বলবৎ হৈ যোৱাৰ লগে লগে বা ইতিমধ্যে বলবৎ হৈ গৈছেই অসম চুক্তিখনৰ একো অৰ্থ নাথাকিব কাৰণ অসম চুক্তিখনত ইমান আন্দোলন কৰি কৰি ভিত্তিবৰ্ষ ধৰি লোৱা হৈছিল 1971 চন এতিয়া 1971 চনৰ পৰা যদি নাগৰিকত্ব সংশোধনী বিধেয়কে সেই ভিত্তিবৰ্ষটোক 2014 চন কৰি পেলাই তেতিয়াহলে এই যে ইমান যে 855 জন শহীদৰ তেজেৰে যিখন চুক্তি লিখা হল ইমান মানুহে যে বলিদান দিলে ইমান যে সম্পত্তি বিনষ্ট হল ইমান যে সময় নষ্ট হল এই মহা আন্দোলনখন যি আন্দোলনখনক অৰ্থহীন কৰি পেলালে গতিকে নাগৰিকত্ব সংশোধনী বিধেয়ক 2019ৰ ক্ষেত্ৰত অসমীয়া মানুহৰ প্ৰধান প্ৰবলেমটো প্ৰধান সমস্যাটো এইটোৱে যে এই আইনখনে অসম আন্দোলনটোক নস্যাৎ কৰি পেলাব এতিয়া এই কথাটোৰ অইন এটা দিশো আছে আপোনালোকে নিশ্চয়কৈ কেতিয়াবা টিভি বা বাতৰি কাকতত পঢ়িবলৈ পাইছে যে ইনাৰ লাইন পাৰমিটৰ ব্যৱস্থা অসমত নাই বা অসম আন্দোলনৰ 6